हेलो एवरीवन আজি আমাৰ ঘৰলে পেহীহত আহিছে লখিমপুৰৰ পেহীহত আৰু তাকে চাই থাককচোন মই মাংস বনাব লৈছো আৰু মায়ে দালি ভাতটো বনাইব বুলে মাংসটো কেনেকৈ বনালো তাকে দেখাইছো আপোনালোকক এতিয়া আলহীক দিবলে মায়ে চাহ ৰেডি কৰিছে আৰু এয়া দেখিছেনে মায়ে পুৰা কথা পতাত বিজি আলহীৰ লগত আৰু মই তাকে ভিতৰত বুলো মাংসখনকে বনাই লওঁ আৰু এয়া মই লৈছো পিয়াজ নহৰু আদা আৰু আলু এতিয়া কেৰাহীখনত অলপ তেল দি ললো আৰু ইয়াতে মাংসখিনি দি দিলো জোখমতে হালধি আৰু নিমখটো দি ললো এতিয়া এইখিনি অলপ সময় ভাজি লম অলপ সিজিলে মই এতিয়া ইয়াতে আলুখিনি দি দিলো আৰু মাংস আৰু আলু দুইটা একেলগে ভাজি লম প্ৰথমতে তাৰ এইখিনি প্ৰায় সিজা হৈ গ'ল এতিয়া এইখিনি মই কাঢ়ি লম মাংসখিনি ভাজা হোৱাৰ পিছত কেৰাহীত যিখিনি মিঠাতেল থাকি গৈছিলে তাতে মই পিয়াজখিনি দি ললো এতিয়া পিয়াজখিনি অলপ ভাজি লৈছো তাৰ পিছত আদা আৰু নহৰুখিনিও দি ভালদৰে ভাজি লৈছো এতিয়া ইয়াতে অলপ হালধি তেজপাত দুখিলা আৰু অলপ মিট মছলা দি দিছো আৰু নিমখটো আপোনালোকে জোখমতে দি ল'ব যিহেতু অথনি মাংস ভাজোতে নিমখখিনি দিয়াই আছিলে গতিকে অলপ ভালকে চাই লৈ দিব আৰু মই এতিয়া পিয়াজখিনি যে ভাজি আছিলো সেইখিনি মিক্সিত পিচি ললো আৰু এতিয়া ইয়াতে দি অলপ ভাজি তাতে অকমান পানী দি ললো এতিয়া মাংসখিনি দি ভালকে মই ভাজি লৈছো ইয়াপা এতিয়া গৰম পানী আছিলে ইয়াতে গৰম পানী অলপ দি দিব লাগিব একেবাৰতে মই মানে পানীখিনি দি নিদো অলপ অলপকে এতিয়া দি থাকিম এইখিনি অকমান উতলিলে আৰু অকমান পানী দিম আমাৰ দেউতাই মানে জ্বলা খাব নোৱাৰে হেতু কাৰণে দেউতালে অলপ কাঢ়ি লৈ বাকি সকললে অলপ জ্বলা দি দিম আৰু মাংসটো জ্বলা নহলে কেনেকৈ খাব দিয়কচোন এতিয়া মই অলপ গৰম মছলা দি দিলো মাংসটো হৈ গ'ল আৰু এতিয়া এইখিনি নমাই থৈ দিব পাৰো এতিয়া এয়া দালিখিনিও হৈ গ'ল আৰু মায়ে এইখিনি আজি কচু দি বনাইছিল আৰু মই বোলো পকৰি কেইটামানকে বনাই লওঁ আৰু সেইবাবে মগু আৰু বুট আছিলে তাকে মিক্সিত পিচি ললো আৰু আদা নহৰু অলপো পিচি লৈ এয়া এনেকে পকৰি কেইটামান বনাই ললো এইকেইটা চাহৰ লগতো খাব পাৰি বা ভাতৰ লগতো খাব পাৰি আৰু এনেকে মই খাই বৰ ভাল পাওঁ আপোনালোকে এদিন বনাই এনেকে খাবচোন বাৰু খাই নে নাখায় ক'বচোন দেই আৰু এয়া দেখিছেনে সকলো ৰেডি আৰু এতিয়া সকলোৱে ভাত খাবলৈ বহিলে আৰু আজিলে ভিডিঅ'টো ইমানতে শেষ কৰিলো আজিলে বাই